বুজি পাইছেনে? মানে নিচা জাতীয় বুলি কওঁতে তোমাৰ তামোলকো কৈছে। তামোল, বিড়ি, চিগাৰেট, ধঁপাত জাতীয় বস্তু এইবোৰ যাতে আমি নাখাওঁ, তাৰ কাৰণে এটা শপত ল'ব দিছে আমাক আজি। প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে আমি যেন তোমালোকে এই ধৰণে শপত ল'ব লাগিব। গ্ৰহণ কৰিলো যে আজিৰ পৰা তামোল বা ধঁপাত জাতীয় যিকোনো বস্তু যেনে চিগাৰেট, বিড়ি ইত্যাদি অথবা গুটখা কেতিয়াও সেৱন নকৰোঁ আৰু মোৰ পৰিয়াল আৰু বন্ধুবৰ্গকো এনে কৰিবলৈ উৎসাহিত কৰিম।